আৰু যিকোনো মুহূৰ্তত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে। মুখাৰ ওপৰতে এক পৰিস্থিতি আৰক্ষী বিভাগ আছে যি বনৰক্ষীবিলাকৰ যি অস্ত্ৰ, সেই অস্ত্ৰ হয়তো করতে যাতে উত্তেজিত জনতাৰ হাতত নপৰে। এজন যুৱকে তেওঁ নিজক পৰাস্ত কৰি নিজৰ হাতত ৰাখিছে। আমি কি কৰিব লাগিব? এই যিটো অকেভৰিছে ওলাই লৈছে, কি কৰিব? আৰু যিকোনো মুহূৰ্তত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে। মুখাৰ ওপৰতে এক পৰিস্থিতি আৰক্ষী বিভাগ আছে যি বনৰক্ষীবিলাকৰ যি অস্ত্ৰ, সেই অস্ত্ৰ হয়তো করতে যাতে উত্তেজিত জনতাৰ হাতত নপৰে। এজন যুৱকে তেওঁ নিজক পৰাস্ত কৰি নিজৰ হাতত ৰাখিছে। আমি কি কৰিব লাগিব? এই যিটো অকেভৰিছে ওলাই লৈছে, কি কৰিব? আৰু যিকোনো মুহূৰ্তত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে। মুখাৰ ওপৰতে এক পৰিস্থিতি আৰক্ষী বিভাগ আছে যি বনৰক্ষীবিলাকৰ যি অস্ত্ৰ, সেই অস্ত্ৰ হয়তো করতে যাতে উত্তেজিত জনতাৰ হাতত নপৰে। এজন যুৱকে তেওঁ নিজক পৰাস্ত কৰি নিজৰ হাতত ৰাখিছে। আমি কি কৰিব লাগিব? এই যিটো অকেভৰিছে ওলাই লৈছে, কি কৰিব? এক পৰিস্থিতি আৰক্ষী বিভাগ আছে যি বনৰক্ষীবিলাকৰ যি অস্ত্ৰ, সেই অস্ত্ৰ হয়তো করতে যাতে উত্তেজিত জনতাৰ হাতত নপৰে। এজন যুৱকে তেওঁ নিজক পৰাস্ত কৰি নিজৰ হাতত ৰাখিছে। আমি কি কৰিব লাগিব? এই যিটো অকেভৰিছে ওলাই লৈছে, কি কৰিব? মানে ইউথবিলাকো বহুত সেন্টিমেন্ট বেছি হৈ আছে। সেইকাৰণে আমি এইবিলাক আমি ধ্বংস কৰিব নকৰিম। আমি এইটো আমি জিমা দিম সিহঁতৰ হাতত, কিয়নো আমি ইউথবিলাকৰ ভৱিষ্যত এইটো টাচ কৰে, আমাৰ ইউথবিলাকৰ বহুত বেয়া হ'ব।